बादलापारा सुख्लाय दैसायाव फाखानि दालां बानायना होनांगौ। बादलापारा बागानाव खामानि मावनानै जाग्रा सुबुंफोरनो पेन्सन रां अरुणोदय आसामनि सरकारि सुबिदा मोननांगौ। बादलापारा साहा बागान ओनसोलाव फाखानि लामा बानायनांगौ आरो दैनि मुजिरिखौ 351 रां बानायना होनांगौ। दिनै उदालगुरि जिल्ला फानेरि बिधानसभा बियाबनि सिङाव थानाय बादलापारा साहा बागानाव श्रमिक जिबि महिला स्वयं रक्षी कमिटि आरो बादलापारा साहा बागिचा साखा कमिटिनि बानजायनायाव हानजा सुरनाय हाबाफारि जानानै थाङो। बे हाबाफारियावनो बादलापारा ओनसोलनि मेलेमजिबि रायजो राजाफोरजों लोगोसे आखायाव प्लेकार्ड लाना बायदि स्लगान होनानै गावसोरनि जा जेंना बेखौ दिनैनि बे हाबाफारिनि गेजेरजों रायजो सरकार आरो बिटिआर सरकारनिसिम खावलायहरो। लोगोसे बिथांमोना खौरां बिजोंनि गेजेरजों फोरमायबावदों दि दा बावैनो गावसोरनि जेंना सुस्रांजायाब्ला उननि बिसायख'थि समाव रावनोबो भट होनाय नङा होनना। তাৰপিছত দীৰ্ঘদিনীয়া আপোনালোকৰ দাবী আছিলে চাহ বাগিচা চাহ মজদুৰসকলৰ যিটো মানে 351 টকালৈ বৃদ্ধি পাব লাগে বুলি পেলাই দৰমহা আজিলৈ হোৱা নাই, কি ক'ব এইটো ক্ষেত্ৰত? মানে যিটো তেওঁলোকে দাবী কৰিছে সেই দাবীখিনি আমাৰ চৰকাৰে পূৰণ কৰিব লাগে আৰু কাৰণ এইখিনি ডেইলি শ্ৰমিকৰ ওপৰত ডেইলি হাজিৰা যিখিনি কাম কৰে এইখিনিয়ে দিয়াত কেতিয়াও এতিয়া শুক্লাই নদী এটা বিৰাট ডাঙৰ সমস্যা এইখিনি অঞ্চলৰ কাৰণে। ইয়াতে বহুত মানুহ উঠিও যায়। আপোনাৰ যোৱা সপ্তাহত ইয়াতে বজাৰ হৈছিলে, বজাৰৰ বেপাৰী উঠি গৈছিলে আৰু আজি 10-15 বছৰ আগত ইয়াতে এজন চাহেবো উঠি গৈছে। আজিলৈ তেওঁৰ কোনো সংঘৰ্ষ নাপালে পৰিয়ালবৰ্গই বা আমাৰ চাহ বাগিচা আজিলৈ পোৱা নাই। এনেকৈ প্ৰতি বছৰ আৰু ল'ৰা ছোৱালীবিলাকৰ সেই সিপাৰে বাছখন থৈ দিয়ে, ইফালৰ পৰা ল'ৰা ছোৱালীবিলাকে এনেকৈ পানীৰ মাজেৰে একাঠু সেনেকৈ যাব লাগে। সৰু সৰু বাচ্চাবিলাকক মাক দেউতাকে বুকুচাত বান্ধি বান্ধি পাঠ কৰি এনেকৈ শিক্ষা দান কৰি আছে আৰু প্ৰতি বছৰে ল'ৰা ছোৱালী পাঠদানৰ পৰা আৰু আমি যদি ভোট দিছোঁ কিবা পোৱাৰ কাৰণে আৰু ইহঁতে ভোট লৈ কিবা দিয়াৰ কাৰণে কথাটো একে, সেইটো কাৰণে আমি সকীয়াই দিব খুজিছোঁ। নেক্সট আমাৰ MLA ইলেকশ্যন বা হয়, আমাৰ BTCৰ MC ইলেকশ্যন হয়, যদি ইহঁতে এইটো আমাৰ দাবীটো পূৰণ নকৰে তেতিয়াহ'লে ভোটটো বৰ্জন কৰিম ডাইৰেক্ট। আমাৰ টেংকি বস্তি বাদলাপাৰাত যিমান ভোট আছে চব বৰ্জন কৰিম বুলি আমি আজি মানে जितना कष्ट करके माँ बाप मैंने निमक भात खाए के ट्यूशन पढ़वाए, बाहर स्कूल पढ़वाए, जो माँ बाप रख के और इतना कष्ट करके दोनों ने हमने के सामना कर दोनों के छोटा मोटा दोनों के गुण बना के 25 लाख दोनों के तो बना के लाभ नहीं है। हमने के रिमेन दोनों के गुण हमने के गुण बना के रख दिया है। स्टूडेंट मैंने 1 महीना से 2 महीना से घर में बैठा है, एक कमर पानी में गुण कैसे जा पाएंगे। माँ बाप मैंने काम जल्दी जाए नाटना बसे एखान मन नदी पार जाबा निकर बच्चा के लेके ना काम नहीं जा पाए। বৰ্তমান যেটো আন্দোলন কৰি আছে চৰকাৰক কি ক'ব? দলংটোৰ কাৰণে কি ক'ব চৰকাৰক ক'ব লাগিব যে আমাৰ ধৰ্মটো আজি ৰাখিছোঁ, এইটো মানিব লাগিব। কিয় আমি ইমান কষ্ট কৰি আছোঁ, নামানে তেনেহ'লে দেখা যাব পিছত আৰু কি কৰিব লাগে। ভোট নিদিওঁ আৰু কি কৰিম, আমাৰ উপায়তো একো নাই আৰু এইটোৱে কৰিম। কি ক'ব? আজি চাওক ছাৰ, কিবা চৰকাৰ কি আমাৰ স্বাধীন হোৱা ভাৰত স্বাধীন হোৱা 70 বছৰ পাৰ হৈ গ'ল, কিন্তু আজিলৈকে আমাৰ বাদলাপাৰাত চকুৱে নাই ছাৰ। মন্ত্ৰী কি বিজেপি চৰকাৰ আহিছে, কি কংগ্ৰেছ চৰকাৰ আহিছে, কি চৰকাৰ আহি গুচি গ'ল। যিমান পিঢ়ি আহিছে চব শেষ হৈ গৈছে। এতিয়া বাচ্চাবিলাক ছাৰ তাৰ ক'ব নোৱাৰে, ষ্টুডেণ্টবিলাকৰ ইমান সমস্যা। বৰ্তমান অসম আমি বাদলাপাৰা চবে বাসিন্দা ইমান বানপানী হয়, আমি সোনকালে যোনটো আমাক দিছে যে চাউল ফ্ৰীকে সেইটো নালাগে, আমাক মাত্ৰ নদীটোহে লাগে, নদীৰ দলংটোহে লাগে। আমাৰ ছাত্ৰবিলাক ল'ৰা ছোৱালীবিলাক আমি বাহিৰত ইমান কষ্টৰে বাগানে কাম কৰি পঢ়াইছোঁ, সিহঁতে স্কুলত যাব নোৱাৰে, ফিজটো এনে দিয়া হয়। এইকাৰণে আমাক অতি সোনকালে আমাক শুক্লাই নদীৰ দলংটো লাগে বুলি আমি চৰকাৰক আবেদন কৰিছোঁ। অসম চৰকাৰ যদি আমাৰ সেইটো কামনা নকৰে, কিন্তু নেক্সট বাৰৰ ভোটত আমি একো ইয়াতে ভোটৰ কাৰণে আমি সুবিধা নকৰিম আৰু নিদিম। আমাৰ দেউতা চিৰিয়াছ হৈ বাহিৰত লৈ যোৱাৰ সময়ত আমি লৈ যাব নোৱাৰিম।
আমাৰ এবাৰ মোৰ পৰীক্ষা আছে। সেইদিনা মই পৰীক্ষা দিব যাব এই নদীৰ কাৰণে যাব নোৱাৰোঁ। কি লাগে আপোনালোকক? আমাক দলং লাগে বৰ্তমান। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ক'ব আপুনি? আমি